ডাবল হ্যাশট্যাগ অসমীয়া ইনফৰমেশ্যন আপোনালোকৰ বাবে এটা গুড নিউজ আহিছে। SSC জিডিৰ ফালৰ পৰা এটা নটিচ আহিছে। বহুকেইটা পদৰ বাবে এপ্লিকেশ্যন ফৰ্ম আহিছে। এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈছে আপোনালোকৰ 27 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 30 নৱেম্বৰলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। ইয়াৰ কাৰণে আপোনালোকে 100 rupees চালান কাটিব লাগিব, নহ'লে অনলাইন পে'মেণ্ট কৰিব লাগিব। আপোনালোকৰ অফলাইন চালানৰ কাৰণে 30 নৱেম্বৰ লাষ্ট ডেট আৰু লাষ্ট ডেট অনলাইন পে'মেণ্টৰ কাৰণে লাষ্ট ডেট হৈছে 1 ডিচেম্বৰ আপোনালোকৰ। আৰু আপোনালোকৰ কম্পিউটাৰ বেছড ফাৰ্ষ্ট এক্সাম হ'ব। সেইটোৰ এক্সামৰ শ্বিডিউলটো আপোনালোকৰ জানুৱাৰী 2023। আপোনালোকে চাব পাৰিছে যে কি পোষ্ট আছে, ইয়াতে চেলাৰী কিমান হ'ব। ইয়াতে আপোনালোকে চাব পাৰিছে যে পে কিমান হ'ব। চেলাৰী আপোনালোকৰ 18 পৰা 56,900 লৈকে আপোনালোকে চেলাৰী পাব। আৰু লেভেল 3 আপোনালোকে 21,000 পৰা 69 লৈকে পাই থাকিব। আৰু ইয়াতে কি পোষ্ট আছে ইয়াতে চাব পাৰিছে। BSF, CISF, CRPF, SSB, ITBP, AR, SSF আপোনালোকৰ এইকেইটা পোষ্ট আছে। আৰু ইয়াতে আপোনালোকৰ চাব পাৰিছে NCB আছে, SC কিমানটা আছে ইয়াতে আপোনালোকে চাব পাৰিছে। তাৰপিছত আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আপোনালোকৰ জেনেৰেলি 18 পৰা 23 বছৰলৈকে থাকে, কিন্তু এইবাৰ অলপ বঢ়াই দিয়া হৈছে। জেনেৰেলৰ কাৰণে আপোনালোকৰ 18 পৰা 25 বছৰলৈকে হ'লে হ'ব। আপোনালোকৰ ইয়াতে 2 জানুৱাৰী 1997 চনৰ পিছত জন্ম হ'লে আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে চাব পাৰিছে এজ ৰিলেক্সেশ্যন ইয়াতে। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল। আপোনালোকে মেট্ৰিক পাছ হ'লে হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে যে আপোনালোকে এইটোৰ কাৰণে 100 টকা এটা পে' কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ক'ত এইটোৰ চেণ্টাৰ আছে ইয়াতে চাব পাৰিছে। ইয়াতে অসমৰ কাৰণে দেখাই দি আছো। ইয়াতে অসমৰ কাৰণে নৰ্থ ইষ্ট ৰিজন ইয়াতে অসমত আছে, ইয়াতে গুৱাহাটীত আছে। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে এক্সাম আগত হ'ব। এক্সামত কি আহিব আপোনালোকৰ। ইয়াতে আপোনালোকৰ জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ 20 কুৱেশ্যন আহিব। এটা কুৱেশ্যনত 2 মাৰ্ক কৈ থাকিব 40 মাৰ্কছৰ। জেনেৰেল নলেজৰ 20 কুৱেশ্যন আৰু এলিমেণ্টাৰী মেথছৰ 20 কুৱেশ্যন, হিন্দী ইংলিছৰ 20 কুৱেশ্যন থাকিব। আপোনালোকৰ গোটেইকেইটা 40 মাৰ্ক, এটা কুৱেশ্যনৰ বাবে 2 মাৰ্ক কৈ থাকিব আৰু 60 মিনিট টাইম আপোনালোকক দিয়া হ'ব। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ মেলৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত যাব লাগিব আৰু ফিমেলৰ কাৰণে 1.6 কিলোমিটাৰ 8.5 মিনিটত যাব লাগিব। আৰু লাডাখ ৰিজনৰ কাৰণে ইয়াতে 1.6 কিলোমিটাৰ 4.5 মিনিটত যাব লাগিব। মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 800 মিটাৰ 4 মিনিটত যাব লাগিব লাডাখত। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ইয়াতে আপোনালোকৰ হাইট মেল কেণ্ডিডেট 170 লাগিব, ফিমেলৰ 157। আৰু ইয়াতে
রিল্যাক্সেশন আছে হাইট রিল্যাক্সেশন এটা চাব পাইছে অল শিডিউল কাষ্ট ট্ৰিবিউল ইয়াতে 162.5 মেলৰ কাৰণে আৰু 150 ফিমেলৰ কাৰণে অল শিডিউল কাষ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে 157 আৰু 147.5 ফিমেলৰ কাৰণে আৰু ইয়াতে কৈছে অল শিডিউল ট্ৰিবিউলৰ কাৰণে 160 মেলৰ কাৰণে 147.5 কাৰণে ফিমেলৰ কাৰণে আৰু ইয়াতে কৈছে যে ক্যান্ডিডেট ফলোইং ক্যাটাগরিজ গাৰো হিল কমিউনিটি ডোগ্ৰাছ মাৰাথাছ 165 মেলৰ কাৰণে আৰু 155 ফিমেলৰ কাৰণে ইয়াৰ পিছত গৈ ক্যান্ডিডেট হেলিং নৰ্থ ইষ্ট ৰিজন ইষ্টাৰ্ণ অৰুণাচল মণিপুৰ মেঘালয় মিজোৰাম ছিকিম এইবিলাকৰ কাৰণে 162.5 আৰু ফিমেলৰ কাৰণে 152.5 সেন্টিমিটাৰ লাগিব ইয়াৰ পিছত কৈছে ক্যান্ডিডেট গোৰ্খা টেৰিটৰিয়েল ইয়াতে লাডাখ টি এইবিলাকৰ কাৰণে মেলৰ কাৰণে 157 আৰু ফিমেলৰ কাৰণে 152.5 সেন্টিমিটাৰ লাগিব ইয়াৰ পিছত চেষ্ট হৈছে 80 সেন্টিমিটাৰ আৰু মিনিমাম 5 সেন্টিমিটাৰ ফুলাব লাগিব ইয়াৰ পিছত শিডিউল ট্ৰিবিউলৰ কাৰণে 67 আৰু 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু ক্যান্ডিডেট ফলোইং ক্যাটাগরি গাৰো হিলছ কমিউনিটিজ নৰ্থ ইষ্ট আসাম হিমাচল প্ৰদেশৰ কাৰণে 78 সেন্টিমিটাৰ চেষ্ট হ'ব লাগিব আৰু 55 সেন্টিমিটাৰ ফুলাব লাগিব তাৰপিছত কৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 77 আৰু 5 সেন্টিমিটাৰ ফুলাব লাগিব আপোনালোকৰ ৱেইটটো আপোনালোকৰ হাইটৰ লগত জোখা হ'ব হাইট হিচাপে ৱেইট হ'ব সো এইটো আছিল আপোনালোকৰ নোটিছ সো আপোনালোকে সব আছে ইয়াতে কৈছে টু এক্সামিনেশ্যন কোৱালিফাই আপোনালোকৰ 30% ইয়াৰৰ কাৰণে ইডব্লিউ বা ওবিচিৰ কাৰণে 25% আৰু আদাৰ কেটেগৰী 20% কোৱালিফাইং মাৰ্ক এইটো তাৰপিছত ইয়াতে আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব লাগে এইটো ভিডিঅ' আপোনালোকে এইটো চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইটো ভিডিঅ' আপোনালোকে পিছত পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে সো থ্যাংক ইউ ফৰ দিস ওয়াচিং ভিডিঅ